হে গাইছ, আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই ওলাইছোঁ জামুগুৰিলৈ বুলি। আজিকালি যে নতুন ৰাস্তাটো হোৱাৰ পৰাই একেবাৰে বাট চমু হৈ গ'ল আৰু আমি পাই গ'লোহি এয়া জামুগুৰিত থকা জেঠাই ঘৰ। ইয়ালৈ যে আহি ইমান বেছি ভাল পাওঁ মই। আৰু আহিয়ে এয়া চাহ খাই ল'লোঁ। খাই পেলাই পিছফালে গৈ দেখিলোঁ এয়া আমাৰ জেঠুৱে আগতীয়াকৈ পুখুৰীত মাছ ধৰি মাছ বচাত লাগি আছে। মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু এয়া চাওকচোন পিছফালৰ পৰিৱেশটো, আৰু পিছফালে এই ছাগলী ঘৰটো যে আজিকালি দেখিবলৈ নাই। আৰু এইজোপা যে বগৰী গছত ইমান বগৰী লাগিছে। আৰু আমি আহিলোঁ পিছফালে এয়া পুখুৰী চাবলৈ, আৰু সি যে ধুনীয়াকৈ মোক চব দেখুৱাই আছে। আৰু এয়া তেওঁলোকে কৰিছে বাৰী। আৰু পুখুৰীৰ পৰা আমি আহি পায়ে দেখিলোঁ যে একদম ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে। মাছ ফ্ৰাই অৱশ্যে আমাৰ পাপাইহে কৰিছে দেই। আৰু এয়া মই আহি পাই খালোঁ মাছ, মানে মাছৰ সোৱাদ ল'লোঁ। এইটো জাপানী কাৱৈ বহুত টেষ্টি হয় খাবলৈ। তাৰপিছত এয়া আহিলোঁ পাকঘৰলৈ, আৰু পাকঘৰত অকণমান শাক ভাজি জেঠাইক সহায় কৰি দিলোঁ। মানে বৌৰ অকণ অসুবিধা সেইকাৰণে, নহ'লে কিন্তু বৌয়ে আমাক একোকে কৰিবলৈ নিদিয়ে দেই। তাৰপিছত মই এয়া শাককণ অকণমান ভাজি দিলোঁ। ভাত পানী খাই হোৱাৰ পিছত এয়া আমাৰো ঘৰ আহিবলৈ হ'ল। আৰু তাৰপিছত এয়া চাওকচোন বায়েকৰ ভনীয়েকৰ প্ৰতি কিমান মৰম, ধুমধাম এয়া টোবোলা বন্ধাত লাগিছে। আৰু কৈ আছে চাচোন এইকেইটাহে আছে। আমাৰ ফালে যিহেতু কুঁৱাৰ ব্যৱস্থা নাই, অকল দমকলহে, সেইকাৰণে ইয়ালৈ আহিলে যে মই কুঁৱাটোত পানী তুলি খুব ভাল পাওঁ। আহি যে ইয়াতে কুঁৱাটোৰহে মই ব্যৱহাৰ কৰোঁ। আৰু যাওঁতে ভাবিলোঁ আপোনালোককো অকণ দেখাই দিওঁ। সৰুৰে পৰা যে মোৰ জেঠাইহঁতৰ ঘৰলৈ আহিলে যাবলৈকে মন নাযায়, কিন্তু উপায়টো নাই, যাবতো লাগিবই। গতিকে এয়া সকলোৰে পৰা বিদায় লৈ আমিও ওলালোঁ। আৰু বাটতে এয়া বাৰেচহৰীয়া ভাওনাত হোৱা ঠাইকণো আপোনালোকক ভাবিলোঁ দেখুৱাই দিওঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে মোৰ পেজটো ফ'ল', লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ।